প্ৰতিবিম্ব লাইফৰ 10 বছৰ আজি সাকসেসফুলি কমপ্লিট হৈছে তাৰ কাৰণে এটা অনুষ্ঠান উদযাপন কৰিছে আমি সকলো তালৈকে আহিছিলো আহক আমি সকলোৱে এনজয় কৰো অনুষ্ঠানটি প্ৰতিটো অনুষ্ঠানে এখন কিতাপেৰে আমি উন্মোচন কৰো উন্মোচন আৰম্ভ কৰো গতিকে মই লেখিকাগৰাকীক অনুৰোধ জনাম অকণমান যদি স্তুতিকৈ মনৰ কথা সন্মান পায় তাৰপিছত মই অনুৰোধ জনাইছোঁ আপোনালোকলৈ অনুৰোধ জনাইছোঁ তাৰপিছত আমি আমাৰ কেকটো কাটি এই অনুভূতি কৰাৰ অনুৰোধ জনাইছোঁ যিবিলাক ফুল চিনেমা আলোচক অধিকাৰী সব সাংস্কৃতিক মনৰ মানুহ আমাৰ মৰমৰ সংগ্ৰামী সতীৰ্থ নৱশৰণীয় দাই দিনেশ বসু ছাৰক আমি গামোচাখন দিবলৈ অনুৰোধ জনাইছোঁ সম্পূৰ্ণভাৱে দিনেশ বসু ছাৰৰ অনুষ্ঠানটো আছে পাছলৈ আছে কিন্তু আমি কিতাপ উন্মোচনৰ কাৰণে অকণমান মৰম আমাৰ পৰা গীতাঞ্জলি হাজৰিকা বাইদেউ আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ মৃদুলা বৰুৱা বাইদেউ এখনি ফুলা গামোচাৰে সম্বোধন জনাবলৈ ধন্যবাদ এটা বিশেষ বঁটা আৰু এখনি মানদণ্ড সম্বৰ্ধনা জনাব আমাৰ মৰমৰ মৃদুলা বৰুৱা বাইদেউ ধন্যবাদ আপোনাৰ বহুমূলীয়া সময় আমাক দিয়াৰ বাবে ইমানবিলাক প্ৰগ্ৰেম কৰি আছে গান গাই আছে খুব ভাল লাগিছে আমি আনন্দিত নথৈ আনন্দিত যে আপুনি আমাৰ মাজত উপস্থিত গতিকে আমি কথা নুশুনিলেও কিন্তু এশাৰী গান শুনিব পাৰোঁ এশাৰী से मेरा मतलब ऐसा मैं ऐसे भी गाना में जो गाना सबसे पहले गाई थी वही दो कलियां आप लोगों के लिए सुनाना पसंद প্ৰতিবিম্ব লাইফৰ তৰফৰ পৰা আগবঢ়োৱা বিশেষ বঁটা আন্তৰিক ধন্যবাদ বাইদেউ আপুনি চমুকৈ দুষাৰ ক'ব বিচাৰে যদি ক'ব পাৰে যিজন মানুহে অসমীয়া জাতিটোক এক কৰিবলৈ অসমীয়া জাতিটোৰ সমন্বয় সৃষ্টি কৰিবলৈ গীতেৰে বিপ্লৱৰ সূচনা কৰিছিল যদি সূৰ্যদাৰ কথা কৈছোঁ মই যদি সূৰ্যদাৰ গীতৰ বাবে সেৱা আগবঢ়াই অহা তথা মৰাণ ছাত্ৰ সন্থাৰ সভাপতি পুৰেন্দ্ৰ বৰা ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে তেখেতকো মঞ্চলৈ আদৰি আনিবলৈ অনুৰোধ জনাইছোঁ আমাৰ উদ্যোক্তা অসমীয়া এখন প্ৰক্ৰিয়া আমি সহযোগিতা ৰাখি আমাৰ